নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম আমাৰ ইউটিউব চেনেল ৱাইফাই ষ্টাডি জোন। বন্ধুগণ, আজি আমি ডিছকাছ কৰিম 20টা প্ৰশ্ন আসাম জিকে ছ'চিয়েল ষ্টাডিজ। যিসকলে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তো আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, which one is the largest district in Assam by area? A. Borpeta, B. Karbi Anglong, C. Shivsagar and D. Dibrugarh. The right answer আপনার B. Karbi Anglong. Next question. How many World Heritage Sites are there in the Assam? বিশ্ব ঐতিহ্য ক্ষেত্র কেটা আছে আমরা আপনার A1, B2 and C3 and D4. এর শুদ্ধ আনসারটি হবো আপনার C 3টা। Next question. Which river flows through the northern part of Kaziranga? A. Jiyavarali, B. Jia Dhansiri, C. Gwari আর D. ব্রহ্মপুত্র। এর শুদ্ধ আনসারটি হল আপনার D. ব্রহ্মপুত্র। Second number question. Which is the largest oil refinery in Assam? A. Nunmati Refinery, B. Digboi Refinery, C. Bongaigaon Refinery, D. None of these. যার উত্তরটি হবে আপনার B. Digboi Refinery. First number question. Manas National Park is located in the foothill of region. A. Himalayas, B. Nepal, C. Bhutan or D. Meghalaya. যার রাইট আনসার হবো আপনার C. Bhutan. So number question, which is the first national park in Assam? অসমৰ প্ৰথম নেশ্যনেল পাৰ্কটো কোনটো? A. মানস, B. নামেৰি, C. ওৰাং আৰু D. কাজিৰঙা। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব আপোনাৰ D. কাজিৰঙা। 8 number question, in which year oil is the first drilled in Assam? A. 1850, B. 1857, C. 1860 or D. 1867. ইয়াৰ শুদ্ধ আনসাৰটো হ'ব D. 1867. 8 number question, in which year Assam Oil Company was formed? Assam Oil Company to কেতিয়া ফর্ম হয়েছিল? A. 1880, B. 1888, C. 1892 আর D. 1899. ইয়াৰ শুদ্ধ আনসাৰটো হ'ব আপোনাৰ D. 1899. In which location the Manas River join the Brahmaputra River? মানস নদীটো ব্ৰহ্মপুত্ৰৰ লগত ক'ত আহি জইন হৈছে? A. ধুবুৰী, B. যোগীঘোপা, C. পঞ্চৰত্ন আৰু D. বঙাইগাঁও। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব B. যোগীঘোপা। Number question, which part of Assam has maximum limestone deposit? A. Kachar Plain, B. Karbi Plateau, C. Dorong or D. Meghalaya Plateau. ইয়াৰ শুদ্ধ আনসাৰটো হ'ব আপোনাৰ B. Karbi Plateau. 11 number question, which one is the highest peak in Assam? A. Nilachal, B. Laika, C. Patkai আৰু D. Kanduli. ইয়াৰ শুদ্ধ আনসাৰটো হ'ব আপোনাৰ B. Laika. Which of the following districts do not share borders with Bhutan? ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে কোনটো ডিষ্ট্ৰিক্ট অসমৰ? A. ওদালগুৰি, B. বঙাইগাঁও, C. বাক্সা আৰু D. চিৰাং।
ইয়াৰ শুদ্ধ আনসাৰটো হ'ব আপোনাৰ বি বঙাইগাঁও। 13 নম্বৰ কুৱেশ্যন, which of the following district do not share border with মেঘালয়? মেঘালয়ৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে কোন ডিষ্ট্ৰিক্টে? এ গোৱালপাৰা, বি কামৰূপ মেট্ৰ, চি কাছাৰ, ডি কৰিমগঞ্জ। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব আপোনাৰ ডি কৰিমগঞ্জ। 14 নম্বৰ কুৱেশ্যন, which river forms a boundary between West Bengal and Assam? A তিস্তা রিভার, বি মানস রিভার, সি সংকোচ রিভার, আর ডি চম্পটি রিভার। ইয়াৰ শুদ্ধ আনসারটো হ'ব আপোনাৰ সি সংকোচ রিভার। 15 number question, with which state does not share border? With which state Assam does not share border? অসমৰ কোনটো ষ্টেটৰ লগত সীমা ভাগ নকৰে? শুদ্ধ আনসাৰ হ'ব আপোনাৰ বি ছিকিম। অসমীয়া ছিকিমৰ লগত কোনো বৰ্ডাৰ শ্বেয়াৰ নকৰে। 16 নম্বৰ, Bamboo Technology Park is located in Bamboo Technology Park কোনখন ঠাইত অৱস্থিত? এ ছায়াগাঁও, বি বকো, চি আজাৰা, ডি মালিগাঁও। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ ছায়াগাঁও। 17 number question, which district of Assam share the longest international border? অসমৰ কোনটো ৰাজ্যই ডিষ্ট্ৰিক্টে সবতকে বেশি ইন্টারন্যাশনাল বর্ডার শেয়ার করে? এ কাছাড়, বি করিমগঞ্জ, সি ধুবড়ী আর ডি বাক্সা। ইয়ার শুদ্ধ আনসারটো হ'ব সি হুগলি। 18 number question, which is the oldest coal field of Assam? অসমৰ সবচেয়ে পুৰণি কয়লা খনিটো কোনটো? এ মাকুম, বি দিল্লী জয়পুর, সি নাজিমারা, ডি গংগোলি। ইয়াৰ শুদ্ধ আনসারটো হ'ব এ মাকুম। 19 নম্বৰ প্ৰশ্ন, পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন উইচ ডিষ্ট্ৰিক্ট? পানীদিহিং বাৰ্ড চেঞ্চুৰীটো অসমৰ কোন ঠাইত অৱস্থিত? এ শিৱসাগৰ, বি যোৰহাট, ডি চি গোলাঘাট, ডি ধেমাজি। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ শিৱসাগৰ। আজি আমাৰ প্ৰশ্নটো হ'ল, টেৰাই জোন ইজ চিটুৱেটেড এট আছাম। টেৰাই জোন কোনটো ঠাইত অৱস্থিত? এ ইষ্ট জোন, বি ৱেষ্ট জোন, চি নৰ্থ জোন, ডি সাউথ জোন। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ ইষ্ট জোন। আজি ভিডিঅ'টো ইমান লাগে। যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।